2025 বৰ্ষৰ মেট্ৰিক আৰু উচ্চতৰ মাধ্যমিক চূড়ান্ত শিক্ষাৰ্থীসকলৰ বাবে এই মুহূৰ্তত আহিল কেইবাটাও নতুন খবৰ। ৰাজ্য চৰকাৰৰ ফালৰ পৰা প্ৰদান কৰা হৈছে পৰীক্ষাৰ্থীসকলৰ বাবে কেতবোৰ নতুন নিৰ্দেশনা। পৰীক্ষা কেন্দ্ৰৰ পৰা 100 মিটাৰ ব্যাসাৰ্ধৰ ভিতৰত প্ৰৱেশ কৰিব নোৱাৰিব কোনো লোক। মানিব লাগিব কেতবোৰ নতুন নিয়ম। উচ্চতৰ মাধ্যমিক আৰু মেট্ৰিক পৰীক্ষাত অৱতীৰ্ণ হ'বলগীয়া শিক্ষাৰ্থীসকলৰ বাবে ৰাজ্যৰ শিক্ষা বিভাগৰ ফালৰ পৰা জাৰি কৰা হৈছে কেতবোৰ গুৰুত্বপূৰ্ণ নিয়ম। কি নিয়ম থাকিব এই মুহূৰ্তত আমি নিয়মসমূহ আপোনালোকক জনাই ল'ব বিচাৰিছোঁ। প্ৰথমটো নিয়ম হৈছে পৰীক্ষাৰ্থীয়ে নিজৰ বিদ্যালয়ৰ ইউনিফৰ্ম পৰিধান কৰি পৰীক্ষা কেন্দ্ৰত উপস্থিত হ'ব লাগিব, অৰ্থাৎ পৰীক্ষা কেন্দ্ৰত আহিব লাগিব ইউনিফৰ্মৰ সৈতে। দ্বিতীয়তে কোৱা হৈছে পৰীক্ষাৰ্থীৰ লগত অহা কোনো অভিভাৱক পৰীক্ষা কেন্দ্ৰত প্ৰৱেশ কৰিব নোৱাৰিব। তৃতীয়তে কোৱা হৈছে পৰীক্ষাৰ্থীয়ে নিজৰ অৰিজিনেল এডমিট কাৰ্ড আৰু অৰিজিনেল ৰেজিষ্ট্ৰেশ্যন কাৰ্ড লগত লৈ পৰীক্ষা কেন্দ্ৰত উপস্থিত হ'ব লাগিব। পৰীক্ষাৰ্থীয়ে বেগ, কোনো ইলেক্ট্ৰনিক বস্তু অথবা ডিজিটেল ঘড়ী, মোবাইল ফোন, কোনো ধৰণৰ কাগজ পত্ৰ, এক্সট্ৰা এডমিট কাৰ্ড আৰু ৰেজিষ্ট্ৰেশ্যনৰ বাহিৰে অন্য কোনো ধৰণৰ নথিপত্ৰ লগত লৈ যাব নোৱাৰিব। লগতে কোৱা হৈছে যে স্বচ্ছ পিছপথ যিখন আছে, যিখনত পৰীক্ষা দিব শিক্ষাৰ্থী, সেইখন লগত লৈ যাব লাগিব আৰু প্ৰয়োজন সাপেক্ষে সাধাৰণ জ্যামিতি বাকচ লৈ লগত আহিবলৈ কোৱা হৈছে। পৰীক্ষা আৰম্ভ হোৱাৰ 30 মিনিট পাছত অহা পৰীক্ষাৰ্থীক পৰীক্ষাগৃহত সোমাবলৈ দিয়া নহ'ব। কোনো পৰীক্ষাৰ্থীয়ে পৰীক্ষা দুঘণ্টা পূৰ্ব হোৱাৰ আগতে কোনো কাৰণত পৰীক্ষাগৃহ ত্যাগ কৰিব নোৱাৰিব আৰু যদিহে ত্যাগ কৰিব বিচাৰে প্ৰশ্ন কাকত জমা দি ওলাই আহিব লাগিব। পৰীক্ষাৰ্থীয়ে উত্তৰ বহীত কোনো ধৰণৰ আপত্তিজনক মন্তব্য কৰিব নোৱাৰিব, অৰ্থাৎ তেওঁলোকৰ অপ্ৰয়োজনীয় কোনো কথা লিখিব নোৱাৰিব তেওঁলোকৰ প্ৰশ্ন বহীত। লগতে পৰীক্ষাৰ্থীয়ে পৰীক্ষাগৃহত কোনো ধৰণৰ অপ্ৰীতিকৰ ঘটনা সংঘটিত কৰিব নোৱাৰিব, অৰ্থাৎ কোনো ধৰণৰ বেয়া পন্থা অৱলম্বন কৰিব নোৱাৰিব। এই ক্ষেত্ৰত তত্ত্বাৱধায়কে সকলোখিনি নিৰীক্ষণ কৰি থাকিব আৰু যদিহে কোনোবা এই ক্ষেত্ৰত ধৰা পৰিছে তেনেহ'লে তেওঁ অযোগ্য ঘোষণা কৰি 3 বছৰ পৰ্যন্ত তেওঁক বহিষ্কৃত কৰা হ'ব, তেওঁক ওলাই দিয়া হ'ব পৰীক্ষা হলৰ পৰা। গতিকে এইকেইটা গুৰুত্বপূৰ্ণ কেতবোৰ নিৰ্দেশনা জাৰি কৰা হৈছে। এই নিৰ্দেশনাবোৰ অত্যন্ত প্ৰয়োজনীয়। সকলো ছাত্ৰ ছাত্ৰীয়ে এইবোৰ মানি চলাটো অত্যন্ত প্ৰয়োজনীয়।